दमदमायाव होस्रि खावनायजों गोमसारदों। मन्त्री जयन्त मल्ल बरुवा आरो बिटिआरनि स्पिकार कातिराम बर'नि मुसुखा सावदों आरो खुद्रिसारदों। थांनाय बोसोरनि दैबानाजों दमदमा रङियानि लामाया गाज्रि जानायनि जाहोनाव ओनसोलनि सुबुंफ्रा हान्थामेलानि फारसे गोबां जेंनायाव गोग्लैदों। बिफाननि बिबानगिरिफ्रा जेबो राहा लायैनि जाहोनाव ओनसोलनि रायजो राजाफ्रा गोख्रों खुद्रिसारदों आरो मुसुखा सावदों। बे गाज्रि लामाखौ थाबैनो बानायफुंनो बिफाननि मन्थ्रि आरो बिबानगिरिफोरनिसिम दाबि खालामदों। मख'नो गोनांदि दासान्दि ओनसोलनि रायजो राजाफ्रा अखा बोथोराव बे लामानि बन्द जागोनखौ लानानै जिंगासिनाय फोरमायदों। ধমধমা আৰু ৰঙিয়াৰ যিটো পথ আজি ৮ মাহ ধৰি আপোনাৰ এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈ আছে। মানুহখিনিৰ অহা যোৱা আপোনাৰ কিমান প্ৰব্লেম হৈছিল। স্কুলৰ ল'ৰা ছোৱালী আপোনাৰ পঢ়ে, কোনো ধৰণৰ আপোনাৰ দলীয় কৰ্মীবিলাকেও মানে অহা যোৱা তেখেতসকলেও কৰে, কিন্তু যে ইয়াৰে কিবা এটা ব্যৱস্থা কৰিব লাগে সুব্যৱস্থা, সেইটোৰ কাৰণে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াক তেখেতক কৈছোঁ। তেখেতে এতিয়া মন্ত্ৰিত্ব পদ পাইছে। এই ইমান ব্যস্ত পদ এটা তেখেতে কমেও আজি 2 মাহ আগত ঠিক কৰি দিব লাগিছিল। খৰালি মাহ এতিয়াতো আপোনাৰ বাৰিষা হ'ল, মানুহখিনি কেনেকৈ অহা যোৱা কৰিব। তেখেতৰ নিজৰ গৃহ সমষ্টিৰে এনেকুৱা অৱস্থা আৰু তেখেতে বেলেগত কাম কৰাৰ কথা, ইমান ডাঙৰ ডাঙৰ কথা তেখেতৰ ভাষণ। আজি তেখেতে এখিনি চাওক, নিজে প্ৰত্যক্ষ কৰক স্থানীয় ৰাইজৰ কিমান অসুবিধা হৈছে। তেখেত আমাৰ ইয়াৰ মন্ত্ৰী, আমাৰ ইয়াৰ পৰা MLA 2 বাৰ হৈ যায়, এতিয়া তেখেতে মন্ত্ৰী হৈছে। আমাৰ নিজৰ দুখজনক কথা তেখেতক মন্ত্ৰী পাতি, কাৰণ কিয় আমি এনেকুৱা এটা অৱস্থাত ভুগি আছোঁ। সিফালে এখন দলং ভাঙা, অহা যোৱা কৰিব নোৱাৰি, এজন মানুহ অহা যোৱা কৰিব নোৱাৰি ইফালে। আৰু প্ৰেচিডেণ্টটোতো আমাৰ ইয়াৰে ওচৰৰে। আজি আপোনাৰ ডিচেম্বৰ মাহতে অলপ যদি চাচা চুচা কৰিও দিল এইখিনি জেগা অহা যোৱা কৰিব পৰাকৈ, সেইখিনিও নাই। দলীয় কৰ্মীখিনিতো কামেই নাই এতিয়া বৰ্তমান। গতিকে মোৰ এইখিনি ক'ব লগা জয়ন্ত মল্ল ডাঙৰীয়া, তেখেতে যাতে পাৰে সোনকালে যাতে ঠিক কৰি দিয়ে ৰাস্তাটো। আৰু কাতিৰাম বড়ো ডাঙৰীয়াকো কৈছোঁ, তেখেতে যাতে দুয়ো লগ লাগি যোনে কৰে। এতিয়া আমি সীমামূৰীয়াত আছোঁ, ইফালে নলবাৰী, সিফালে BTAD, গতিকে সিফালেও আপোনাৰ কাম আছে, ইফালেও কাম আছে। গতিকে আমাৰ এতিয়া বহুত সমস্যাত পৰিছোঁ। গতিকে সমস্যাখিনি যাতে বিজেপি চৰকাৰে সমাধান কৰে, তাৰে কাৰণে মই অনুৰোধ জনাইছোঁ। বানপানীত ভাঙি গ'ল, চৰকাৰৰ কোনো কাম হাৰ নাই। ল'ৰা ছোৱালী স্কুলত যাওঁতে বহুত পঢ়িলোঁ আৰু মানে কি কাৰোবাৰ হাত ভৰিও ভাঙিল, তথাপি চৰকাৰে গুৰুত্ব দিয়া নাই। আমাক এতিয়া পথটো লাগে, আমাক আঁচনি নালাগে। পথটো যদি আমাক দিয়ে সোনকালে আমি উপকৃত হ'ম, তাৰমানে সকলো রাইজে অহা যোৱাত সুবিধা হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া। दखना जि जोम गाननो मोजां मोनग्रा बर' हौवा हिन्जावफोरनि थाखाय मोनसे जोबोरैनो गोजोनथाव खौरां। F&F क्लथिं गलाया फैगौ बैसागु फोरबोनि थाखाय समायना रमायना दखना, जोमग्रा सादोर, ब्लाउज आरो हौवाफोरनि थाखाय आर'नाइ, गामसा, शार्ट बायदि रोखोमनि गानग्रा जि जोमखौ नोंथांमोननि थाखाय लानानै फैदों। बेजों लोगोसेनो बर'नि जुलियाव नांगौ जानाय हौवा हिन्जाव गोदाननि गासै गानग्रा जोमग्राफोरखौबो बे गलायाव मोनगोन। गसाइगाव टाउनजों नांजाबनाय राजापारानि गार्लस स्कुलनि अपोजिटआव थानाय F&F क्लथिं गलायाव बर'नि गाब गोनां समायना रमायना ड्रेसफोरखौ गोसोनि लुबैनाय बायदि मोननो हागोन। लोगोसेयैनो गोसो गुदुं सुबुंफ्रा गावनि मोजां मोननाय ड्रेसफोरखौ F&F क्लथिं गलायाव जायखिजाया सानावनो लांफैनो हागोन। नोंथांमोना F&F क्लथिं गलायाव जि जोम, आर'नाइ आरो गानग्रा ड्रेसफोरखौ लांफैनोब्ला नैबे मबाइल नम्बर 8472858324 आव थोंजों खौरां लाहरनो हागोन।